Hi, hello everybody, welcome to One on Classes. আজি আমি MCQ সিৰিজৰ 4 নম্বৰ ভিডিওটো ষ্টাৰ্ট কৰিব গৈ আছো। আপোনালোকে যদি বাকি কেইটা ভিডিও চোৱা নাই তেতিয়ালে এই চেনেলটোতে প্লেলিষ্ট বনাই থোৱা আছে। বাকি তিনটা ভিডিও আমি অলৰেডি আপলোড কৰি থোৱা আছে। আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে? ওকে আমি ভিডিওটো ষ্টাৰ্ট কৰো। তো 46 নম্বৰ কোৱেশ্চনত কি সুধিছে, in which of the following state Omkareshwar temple is located? So temple related question আহে, ঠিক আছে? গতিকে আপোনালোকে গোটেইখিনি জনাটো দৰকাৰ। টেম্পল গোটেইখিনি নহলো যিখিনি ইম্পৰ্টেণ্ট আৰু, ঠিক আছে? ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? গতিকে ৰাইট এনচাৰ এ, মধ্যপ্ৰদেশ, ঠিক আছে? আমি যদি চাওঁ মধ্যপ্ৰদেশৰ বাকী টেম্পলবোৰ, তেতিয়ালে ইম্পৰ্টেণ্ট এটা আছে কি, খাজুৰাহো টেম্পল। তাৰপিছত আছে কান্দাৰিয়া মহাদেৱ টেম্পল, ঠিক আছে? কান্দাৰিয়া মহাদেৱ টেম্পল বাকি এইটো মন ৰাখি থওক, সাঞ্চি স্তূপা। এটা এক্স্যাক্টলি আমি স্তূপাটোক টেম্পল বুলি ক'ব নোৱাৰো, ঠিক আছে? এইটো ৰিলেটেড টু কি, বুদ্ধিষ্ট ৰেলিক্স, অৱশেষ, বুদ্ধিষ্ট ৰেলিক্স বুলি কয়। গতিকে আমি ঝাৰখণ্ডত যদি চাওঁ, ঝাৰখণ্ডত কি আছে? হৰিহৰ ধাম টেম্পল, তাৰপিছত তপোবন হৰিহৰ ধাম টেম্পল, তপোবন আছে। বিহাৰত যদি চাওঁ, বিহাৰত এইটো মোষ্ট ইম্পৰ্টেণ্ট, মহাবোধি টেম্পল। বাকি মুণ্ডেশ্বৰী ৰাজস্থানত যদি চাওঁ আমি কি আছে, এক সেকেন্ড, ৰাজস্থানত যদি আমি চাওঁ দিলৱাৰা জৈন টেম্পল, এর লোকেশন যদি চাওঁ আমি কি, মাউন্ট আবুত আছে, ঠিক আছে? বাকি জগত পিতা ব্ৰহ্ম মন্দিৰ, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। বাকি যেতিয়া মই ডেডিকেটেড ভিডিও আনিম টেম্পলৰ ওপৰত, তেতিয়া গোটেইটো ষ্টেটৰ যিমানখিনি টেম্পল আছে মই তাত ইনক্লুড কৰিম, ঠিক আছে? নেক্সট কুৱেশ্যন যদি চাওঁ আমি, চিমলিপাল বায়োস্ফিয়াৰ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট? চিমলিপাল বায়োস্ফিয়াৰ, ঠিক আছে? ইম্পৰ্টেণ্ট হয় গোটেইখিনি। বায়োস্ফিয়াৰ কেইটা আছে? 18টা। ইয়াত অপশ্যন কি আছে? বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাট এণ্ড মধ্যপ্ৰদেশ। যদি আমি চাওঁ গুজৰাটত এটা ইম্পৰ্টেণ্ট আছে, ৰাণ অফ কাচ্ছ বায়োস্ফিয়াৰ, ঠিক আছে? তাৰপিছত মধ্যপ্ৰদেশত যদি চাওঁ আমি, পঞ্চমাৰী আৰু পান্না, তাৰপিছত ইয়াৰ শুদ্ধ উত্তৰটো কোনটো গম পাইছেনে? চিমলিপাল। ইয়াত আনচাৰ নাই দেখোন, চিমলিপালটো উৰিষ্যা হ'ব, ঠিক আছে? ইয়াত অপশ্যনত কি হ'ল, গোটেইখিনি অপশ্যন এটাও নহয়। ৰাইট এনচাৰ হ'ব কি, উৰিষ্যা, ঠিক আছে? ওকে, ইয়াত আনচাৰটো ইনক্লুড কৰা নহ'ল। ৰাইট এনচাৰ হ'ব কি, উৰিষ্যা। ওকে, নেক্সট কুৱেশ্যন, which of the following is site? ওকে, ইয়াত এইটো স্পেলিং মিষ্টেক। Which of the following site is the largest Ramsar site in India? So Ramsar site যদি চাওঁ আমি, এটা under Ramsar convention, এটা হৈছিল ইৰাণত। ৰামচাৰ বুলি জেগা এটা আছে তাত। ইয়াত যদি চাওঁ দীপৰ বিল অসমত আছে, ঠিক আছে? কলিয়েৰু লেক, এইটো আছে অন্ধ্ৰপ্ৰদেশ, আৰু এটা আছে ইয়াৰ পুলিকাট বুলি কয়, পুলিকাট লেক। লোকটাক আছে মণিপুৰ, এইটো ফ্লোটিং লেক বুলি কয়, ফ্লোটিং লেক। সুন্দৰবন আছে এইটো ক'ত? ৱেষ্ট বেংগল।
গতিকে ইয়াত হ'ব লাৰ্জেষ্ট ৰামছাৰ সাইটটো সুন্দৰবন হ'ব ঠিক আছে মনত ৰাখি ল'ব okay next question when was first census conducted in India option কি আছে 1872 1875 1823 1951 গতিকে সেন্সাস টো 1951 ৰ কনসেপ্ট নহয় এটা অপশন আমি এলিমিনেট কৰিব পাৰো বাকি যদি চাও 1823 হেতু সময়ত কি হৈছিল বিভিন্ন ধৰণে আপোনালোকে পাইছে যেটা মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰি পঢ়িছে মডাৰ্ন ইন্ডিয়ান ৰিনাইসেন্স বুলি এটা টপিক আছে গতিকে হেতু সময়ত সেন্সাসৰ কনসেপ্টটো নাছিলে ঠিক আছে 75 যদি চাও এটা অলপ ওচৰা আছে ইয়াৰ ৰাইট আনসাৰটো হ'ব 1872 কোনে কৰিছিল লৰ্ড ৰিপন ঠিক আছে লৰ্ড ৰিপন বাকি যদি চাও বৰ্তমানলৈকে কিমানটা সেন্সাস হৈছে 15টা মানে 2011 চনলৈকে যদি চাও 15টা হৈছে সো 21ত হ'বলগীয়া আছিল বাট এতিয়ালৈকে হোৱা নাই ঠিক আছে যদি আমি চাও ইয়াৰ যেতিয়া মানে 1951ত হৈছিল বাট ফাৰ্স্ট সেন্সাস নহয় যদি চাও ইন্ডিপেন্ডেন্স ইণ্ডিয়াৰ ফাৰ্স্ট সেন্সাস তেতিয়া 1951 টো কাৰেক্ট হ'ব 1951 টো কাৰেক্ট হ'ব গতিকে 1951 61 71 81 91 2001 আৰু 2011 বৰ্তমানলৈকে কেইখন হৈছে আফটাৰ ইন্ডিপেন্ডেন্স বৰ্তমানলৈকে কেইটা সেন্সাস আছে 1 2 3 4 5 6টা 7টা ঠিক আছে 51 7টা আছে বৰ্তমানলৈকে মই ৰাখি ল'ব ইম্পৰ্টেন্ট হয় বাকি যদি আমি চাও 2011 যেটো সেন্সাস হৈছিল হেতু সময়ত এটা কমিশন বনাই ঠিক আছে এই কমিশনৰ এন্ড ৰেজিষ্ট্ৰাৰ কোন আছিল মিস্টাৰ সি চন্দ্ৰমৌলি ঠিক আছে কমিশনাৰ কোন আছিল কমিশনাৰ সি চন্দ্ৰমৌলি 2011 okay next question so the Swami which of the following is the more populous state of India যদি আমি চাও population প্ৰত্যেকটো ষ্টেটৰ সবতছে হাইষ্ট ক'ত আছে মহাৰাষ্ট্ৰ বিহাৰ তামিলনাডু উত্তৰ প্ৰদেশ সো obviously উত্তৰ প্ৰদেশ যদি আমি চাও chronologically কোনটো ষ্টেটৰ পিছত কোনটো আছে তেতিয়ালে আমি ফাৰ্স্ট পাম কি ইউপি তাৰপিছত মহাৰাষ্ট্ৰ বিহাৰ তাৰপিছত তামিলনাডু as per 2011 census ঠিক আছে okay next question Pakyong বা Pakyong airport is located in which of the following state of India so নামটো অলপ ডিফাৰেন্ট আছে ঠিক আছে Pakyong বা Pakyong so এনে ধৰণৰ নাম যদি পায় কিবা এনেকৈ থাকিব so লামচো এনে ধৰণৰ নাম এটো সিকিমে হ'ব আনসাৰ ঠিক আছে কৰ্ণাটকা যদি চাও আমি ইয়াত পাম কেম্পেগৌড়া গৌড়া ইন্টাৰনেশনাল এয়ারপোর্ট যদি আমি ত্ৰিপুৰাত চাও ত্ৰিপুৰাত কি আছিল মহাৰাজা বীৰ বিক্ৰম এনে নাম আছিল মহাৰাজা বীৰ বিক্ৰম তাৰপিছত যদি আমি চাও কৰ্ণাটকাত গলুই কেম্পেগৌড়া তাৰপিছত লাডাখত চালে কি কুশক বাকুলা ৰিম্পোচে লাডাখত কুশক বাকুলা রিম্পোচে এয়ারপোর্ট ঠিক আছে ওকে নেক্সট কোয়েশ্চন Kakrapara atomic power station is located in which of the following state Gujarat Tamil Nadu Uttar Pradesh Karnataka your correct answer হবো গুজরাট যদি আমি সব তামিলনাডুত কোনখন আছে তামিলনাডু আছে কালাপাক্কাম ঠিক আছে কালাপাক্কাম
এটমিক পাৱাৰ ষ্টেচন উত্তৰ প্ৰদেশত নাৰোডা বুলি কয় নাৰোডা কৰ্ণাটকত আছে কাইগা বাকী এনেধৰণে আছে তাৰাপুৰ ক'ত আছে মহাৰাষ্ট্ৰ ইমান কুৱেশ্যন আহিব পাৰে এইখিনি মই পিছত কভাৰ আপ কৰিম হা ইয়াত জাষ্ট এমচিকিউ সিলেক্টিভ কেছ কিছুমান লৈছো যিখিনি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ উইদাউট ডেল্টা এইটো মোষ্ট ইম্পৰ্টেণ্ট যদি আমি চাওঁ এখন হৈছে ইণ্ডিয়াৰ মেপ ঠিক আছে ইয়াত যদি আমি ড্ৰ কৰোঁ ষ্ট্ৰাকচাৰটো পেনিনচুলাৰ ইণ্ডিয়া ঠিক আছে এই বস্তুটো অলপ এনে ধৰণৰ ঠিক আছে গতিকে যিমানখিনি সাউথ বা সেন্ট্ৰেল ইণ্ডিয়াৰ নদী আছে পাৰ্টিকুলাৰলি এইকনৰ পৰা এইকন ঠিক আছে এই নদীখিনি ক'ত ডিসচাৰ্জ কৰে সিহঁতৰ পানী প্ৰায় ইয়াত ডিসচাৰ্জ কৰে এইটো সাইডে বে অফ বেংগল বাকি এফালে যদি চাওঁ আমি এফালে আছে এৰেবিয়ান সি এইখিনিতে আছে কি সতপুৰা এণ্ড বিন্ধিয়া ৰেঞ্জ সো ইয়াৰ পৰাই যিখন নৰ্মদা ৰিভাৰ আমাৰ কণ্টেম্পৰেটিভ তাৰ পৰা ওলাই পেলাই এনে ধৰণে আহিছে ঠিক আছে গতিকে যদি চাওঁ আমি এস্টুৱেৰী কি দিছে ডেল্টাটো এনে ধৰণৰ ঠিক আছে মই দেখুৱাইছো এইখন হৈছে পাহাৰৰ পৰা নদীখন ওলাই আহিলে এইটো ইয়ং ষ্টেজ বুলি কয় তাৰপিছত লাহে লাহে বহল হ'ব ধৰিব ঠিক আছে এনেকৈ বহল হ'ব ধৰিব এইটো কয় মেচিয়ৰ ষ্টেজ যেতিয়া ই সাগৰত পৰিব ন সাগৰত পৰাৰ আগত কি হ'ব অলপ এনেধৰণে শেপ ল'ব এনেধৰণে যিখিনি ডিপজিট যিখিনি বস্তু নদীটোৱে কঢ়িয়াই আনে ইয়াত লাহে লাহে ডিপজিট কৰি দিব আৰু ৰিলেটিভলি এই জেগাটো বাম হৈ যায় ঠিক আছে বাম হোৱাৰ লগে লগে পানীৰ যিটো ষ্ট্ৰীমটো ন সেইটো ডিভাইড হৈ যায় বহু ষ্ট্ৰীমলৈ এনেধৰণে হৈ যায় যেনেকৈ আপোনালোকে দেখিছে এনেধৰণে হৈ যায় এখিনি গোটেই ডিপজিটখিনি চ' ইয়াকে কয় ডেল্টা চ' এইটো চাইডে ডেল্টা ফৰ্মেশ্যন নহয় ইয়াক কি কয় এস্টুৱেৰী ইম্পৰ্টেণ্ট আছে জোৱাৰী এস্টুৱেৰী এইটো পিছত মই ডিছকাছ কৰিম এইটো চাইডে অনলি ডেল্টা ফৰ্মেশ্যন হয় যদি আমি চাওঁ এই পাৰ্টটো অলপ এনেধৰণৰ চাবা নদীটো আহি ইয়াত পৰিলে নদীটো পৰাৰ পিছত এনেকুৱা ষ্ট্ৰীম টাইপৰ হয় তাৰপিছত এইফালে সাগৰত পৰিব গতিকে ইয়াত কোনো চান্স নাই ডেল্টা ফৰ্মেশ্যনৰ ধৰিব পাৰিছে না ইয়াত কোনো চান্স নাই ডেল্টা ফৰ্মেশ্যনৰ চ' ইয়াত আনচাৰটো কি হ'ব উইদাউট ডেল্টা বুলি কৈছে চ' নৰ্মদা ৰিভাৰ ইয়াৰ পানীটো ডিসচাৰ্জ কৰে এৰেবিয়ান সি ব্ৰহ্মপুত্ৰ অবভিয়াছলি ডেল্টা আছে আপোনালোকে জানে ইয়াত সুন্দৰবন ডেল্টা আছে ঠিক আছে গংগাও ডেল্টা আছে বাকি গোদাবৰী এইটো এৰিয়াত আছে ডেল্টা আছেই অনলি নাই কাৰ নৰ্মদা আনচাৰটো কি হ'ব নৰ্মদা অ'কে বস্তুটো বুজি পাইছে চাগে ন অলপ এইখিনি ফিজিকেল জিঅ'গ্ৰাফিৰ পাৰ্ট হয় এইখিনি মই যেতিয়া মই ফিজিকেল জিঅ'গ্ৰাফি পঢ়াম গোটেইখিনি মই ড্ৰয়িং কৰি পেলাই গোটেইখিনি বুজাই দিম অ'কে নেক্সট কুৱেশ্যন লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া যদি আমি চাওঁ এখন হৈছে ইণ্ডিয়াৰ মেপ এনেধৰণে যদি আমি চাওঁ ঠিক আছে ইয়াত যদি চাওঁ ইউলাৰ লেকটো এইখিনিত আছে ঠিক আছে ইউলাৰ লেকটো জম্মু এণ্ড কাশ্মীৰত আছে এইটো ইউলাৰ লেক বা উলাৰ লেক বুলি কয়
এইখিনিত ক'ত আছে জম্মু এণ্ড কাশ্মীৰ বাকী যদি চাওঁ ভেম্বানাড লেক এইটো আছে কেৰালা কেৰালা বাকী চিলিকা লেক যদি চাওঁ আমি এইটো আছে ওড়িশা এইখিনিত আছে ওড়িশাত আছে চিলিকা লেক এইটো লাৰ্জেষ্ট লেগুন লেক সো লেগুন ফৰ্মেশ্যনটো ফিজিকেল জিঅ'গ্ৰাফিত মই ডিছকাছ কৰিম যদি চাওঁ আমি চো লামহো এইটো আছে ছিকিমত D2 এইটো D2 আছে ইয়াত গতিকে যদি চাওঁ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক এইটো হ'ব উলাৰ বা ইউলাৰ ঠিক আছে এইটো কাৰেক্ট হ'ব এইখিনিতে আছে কি ঝেলাম ৰিভাৰ কাষেদি বৈ আছে ঝেলাম ৰিভাৰ okay next question Ujala Yojana related to which of the following statement ঠিক আছে ইয়াত কি কৈছে উজালা উজালা মানে অলপ পোহৰ দিয়া ঠিক আছে পোহৰ দিয়া উজালা ধৰি লৈছো যদি আমি হেতু ৰিলেট কৰোঁ তেতিয়া কি providing LPG connection to PPL family এটো নহয় তাৰপিছত এইটো সৰি কনজাৰভেশ্যন হ'ব লাগিছিলে conservation of heritage sites এইটো নহয় ঠিক আছে এই যদি কারেক্ট আনসার চাওঁ কি হ'ব C2 হ'ব distribution of LED bulb at low price insurance scheme এইটো যদি চাওঁ আমি health insurance আয়ুষ আছে আয়ুষ্মান ভাৰত বাকি যদি conservation of heritage এইটো হৃদয়া স্কিম বুলি আছে হৃদয়া স্কিম LPG টো হ'ব উজ্জ্বলা ঠিক আছে বাকি উজালাটো কি হ'ব distribution of LED bulb at low price the next question scheme related question আহিব Central Drug Research Institute is located এইটো straight question জানো নাজানো এনে ধৰণে কৰিব লাগিব এইটো কারেক্ট আনসার কি হ'ব গম পাইছে না লখনৌ ড্রাগ মানে যেখানে মেডিসিন থাকে হ্যাঁ medicine okay next question headquarter of oil and natural gas corporation is located কত আছে যদি দুলিয়াজানত অয়েল ইন্ডিয়ার কি রিজিনাল হেডকোয়ার্টার আছে রিজিনাল হেডকোয়ার্টার এটো নহয় ইয়ার কারেক্ট আনসার হবে দিল্লি ঠিক আছে নেক্সট কোয়েশ্চন which of the following sites are designated as world heritage sites এত কি আছে মৈদাম আগ্রা ফোর্ট রেড ফোর্ট কমপ্লেক্স শান্তিনিকেতন okay ইয়াত অপশন দিয়া আছে A and B ABC ACD and all এর কারেক্ট আনসার হবে কোনটো all হ'ব ঠিক আছে কারণ গুটেখিনি ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইটস হয় ঠিক আছে গুটেখিনি হয় শান্তিনিকেতন মোস্ট প্রবাবলি এটো 2023 ডেজিগনেটেড করা হয়েছিল if I am not ঠিক আছে আমি যদি চাওঁ শান্তিনিকেতনের এস্টাবলিশমেন্ট যদি চাওঁ এটো কোনে কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ সরি ঠাকুর বুলি কয় ট্যাগর বুলি কয় হ্যাঁ ট্যাগর তাৰপিছত যে আমি চাওঁ আগ্ৰা ফৰ্টটো কিমান চনত ডেজিগনেটেড কৰা হৈছিল 1983 বাকি এটো ক'ত আছে অবভিয়াসলি আগ্ৰাতে আছে যদি আমি চাওঁ ৰেড ফোর্ট কমপ্লেক্সটো দিল্লীত আছে এত কিমান চনত ডেজিগনেট কৰা হৈছিল 2007 বাকি মৈদামটো সকলোৱে জানে অসমত আছে ইয়াক 2024ত ডেজিগনেট কৰা আছে ৰিসেন্টলি ঠিক আছে ইম্পৰ্টেন্ট আগতেখিনি okay next question Charminar is located in which of the following city দিছে ঠিক আছে অপশন কি কি আছে হায়দ্রাবাদ দিল্লি লখনৌ জয়পুর ইয়াৰ যদি আমি চাওঁ কারেক্ট আনসার তেতিয়াহ'লে হ'ব কি হায়দ্রাবাদ ঠিক আছে ইয়াক যদি চাওঁ আমি কোনে বনাইছিল তেতিয়াহ'লে চাওঁ আমি কুলি কুতুব শাহ এক সেকেন্ড কুলি কুতুব শাহ
Next question. Which of the following biosphere is the home of Royal Bengal tiger? ইয়াত দি থোৱা আছে Royal Bengal tiger. So hints to আপোনালোকে পাই গৈছে নকৰেক্ট নহয় B2 Sundarbans biosphere reserve Nanda Devi. Okay, ইয়াৰ correct answer হ'ব Sundarban. ঠিক আছে নকৰেক্ট আছে ক'ত মেঘালয়া LAY মেঘালয়া বাকি সুন্দরবনটো আছে আপুনি জানে ওয়েস্ট বেঙ্গল নন্দ দেৱী আছে UK মানে উত্তৰাখণ্ড নীলগিৰি আছে তামিলনাডু কেৰালা কৰ্ণাটক এই গোটেইখিনি ষ্টেটতে BOP আছে ঠিক আছে বাকি বায়োস্ফিয়াৰ কোৱেশ্চন আহে ঠিক আছে নেক্সট Nagarhole National Park is located in which of the following state? Nagarhole যদি মিছো Nagarhole কোনটো ষ্টেটত আছে মধ্য প্ৰদেশ উত্তৰ প্ৰদেশ তামিলনাডু কৰ্ণাটকা সো এই কারেক্ট আনসার হ'ব কৰ্ণাটকা বাকি ন্যাশনাল পাৰ্কৰ বিষয়ে কালি নহয় ইয়াৰ লাষ্ট ভিডিঅ'ত অলপ কৈছিলোঁ মধ্য প্ৰদেশৰ ইমানখিনি আছিল কান্হা কুনো এনে ধৰণৰ ঠিক আছে বাকি আজি ইমানতে মই এন্ড কৰিছো আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইম চাইছে এই ভিডিঅ'টো চেনেলটো দেন আমাক সাপোর্ট কৰিব পাৰে সাপোর্ট কেনেধৰণে কৰিব একো কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু কমেন্টত আপোনালোকৰ যিকোনো ডাউট যদি আছে ৰিগাৰ্ডিং দিস ভিডিঅ' আপোনালোকে জনাব পাৰিব বাকি ভিডিঅ'টো কেনে পালে তাৰ বিষয়ে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব ঠিক আছে থ্যাংক ইউ সো মাচ